আমাৰ জীৱনত ব্যৱস্থিত ৰূপত যোগ সাধনাৰ প্ৰয়োজনীয়তা আচলতে কিমান? নমস্কাৰ, মই দেৱৰ্ষী গৌতম। আজি আমি আপোনালোকৰ সৈতে বিশ্লেষণ কৰিবলৈ আগবঢ়া বিষয়টো হৈছে যোগ অথবা যোগ অভ্যাস। আমাৰ আজিৰ এই বিষয়টো আমালৈ লিখি পঠিয়াইছে অসমৰ এগৰাকী উদীয়মান লেখক চন্দ্ৰশেখৰ পৰাজলী ডাঙৰীয়াই। এই চেগতে আমি আজি চন্দ্ৰশেখৰ পৰাজলী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যোগস্থ কুৰু কৰ্ম নিসংগ ত্যক্তা ধনঞ্জয় সিদ্ধ সিদ্ধা সমভূতা সমাপ্ত যোগ উচ্যতে। গীতা শাস্ত্ৰত যোগ সম্পৰ্কে এই ধৰণে উল্লেখ কৰা হৈছে। অৰ্থাৎ আমি যদি আপোনাক এয়া সহজ ভাষাত বুজাবলৈ যাওঁ তেনেহ'লে সেয়া হ'ব নিৰ্বিকাৰভাৱে কৰা কাম আৰু কামৰ ফলত চিত্ত বা মনৰ সমত্বভাৱেই হৈছে যোগ। ইয়াৰ উপৰিও যোগ শাস্ত্ৰৰ প্ৰণেতা ঋষি পতঞ্জলিৰ মতে যোগ চিত্ত বৃত্তি নিৰোধ, অৰ্থাৎ চিত্তৰ বৃত্তিসমূহৰ নিৰোধকৰণেই হ'ল যোগ। চিত্ত হৈছে মন, বুদ্ধি আৰু আৱেগৰ সমষ্টিগত ৰূপ। চিত্ত বা মনৰ বৃত্তিসমূহ অৰ্থাৎ বিক্ষিপ্ত হ'ব পৰা উৎসসমূহ দমন কৰা বা সংযম কৰাই হৈছে যোগ। যোগৰ জ্ঞান পোনপ্ৰথমে হিৰণ্যগৰ্ভৰ পৰা আৰম্ভ হৈ তাৰ পিছত এই জ্ঞান সূৰ্য দেৱতাই লাভ কৰে। সূৰ্য দেৱতাই লাভ কৰা এই জ্ঞান সূৰ্য দেৱতাৰ পৰা মনুৱে লাভ কৰি সপ্তঋষি সমাজৰ মাজত বিলাই দিয়ে। এনেকৈয়ে সপ্তঋষিৰ মাধ্যমেৰে যোগৰ যি জ্ঞান, সেই জ্ঞান কালক্ৰমত মনুষ্য জাতিয়ে লাভ কৰা বুলি আমাৰ যিসমূহ ধৰ্মগ্ৰন্থ আছে সেই গ্ৰন্থসমূহত উল্লেখ আছে। এতিয়া হয়তো বহুতৰ মনলৈ এই প্ৰশ্নটো উদ্ভৱ হ'ব পাৰে যে আমি চৌদিশে শুনিবলৈ পোৱা যোগ শব্দটো আচলতে ক'ৰ পৰা লোৱা হৈছে আৰু ইয়াৰ প্ৰকৃত অৰ্থ কি? আচলতে যোগ শব্দটো মূলতঃ সংস্কৃত ভাষাৰ পৰা লোৱা হৈছে আৰু যোগ শব্দটোৰ যি অৰ্থ, সেই অৰ্থ হৈছে সংযোগ বা যুক্ত হোৱা, অৰ্থাৎ মানুহৰ মন আৰু দেহৰ একত্ৰীকৰণ। যোগ সাধনা হৈছে একালৰ বিশ্বৰ অন্যতম জনপ্ৰিয় সাধনা। প্ৰাচীন কালৰ পৰা যোগ সাধনাৰ নিয়মীয়া অনুশীলন কৰি মানুহে জীৱনত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হৈছে। মানুহৰ অভ্যন্তৰৰ গভীৰত সুপ্ত হৈ থকা শক্তিসমূহক জাগ্ৰত কৰি বিকশিত কৰিবৰ বাবে শৰীৰ আৰু মনৰ ওপৰত স্বইচ্ছাৰে কৰা এক ক্ৰিয়া বা সাধনাক স্বাভাৱিকতে যোগৰ সহজাত সংজ্ঞা বুলি ধৰি ল'ব পাৰি। এতিয়া বিশ্বৰ হয়তো প্ৰায় সকলো মানুহেই বুজি উঠিছে যে যোগ অভ্যাসৰ জৰিয়তে আমাৰ শাৰীৰিক আৰু মানসিক বিকাৰসমূহ নাইকিয়া কৰি এক সুস্থ আৰু সবল জীৱন নিৰ্বাহ কৰিবলৈ আমি সক্ষম হ'ব পাৰোঁ। আচলতে আমি জন্মগ্ৰহণ কৰাৰ পিছৰে পৰা পৰোক্ষভাৱে যোগ সাধনা বা যোগ অভ্যাসৰ সৈতে জড়িত হৈ পৰোঁ। অৰ্থাৎ আমি প্ৰায়বোৰ মানুহে জন্মৰ পিছৰে পৰা নিজ ধৰ্ম সম্প্ৰদায়ৰ লগত জড়িত হৈ সকলোৱে ভিন্ন ভিন্ন মাধ্যমেৰে ঈশ্বৰ, আল্লাহ নাইবা গড আদি নানান ধৰণে নেদেখাজনৰ লগত জপ তপ বা প্ৰাৰ্থনাৰ জৰিয়তে বা অন্য মাধ্যমৰ জৰিয়তে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰোঁ। এইবোৰো কিন্তু এক প্ৰকাৰৰ মানসিক বিকাৰসমূহ নিৰ্মূল কৰাৰ বাবে যোগ সাধনা। আনহাতে আমি জন্মৰে পৰা আমাৰ মৃত্যুৰ পৰ্যন্ত নানা ধৰণে শাৰীৰিক ক্ৰিয়াকলাপৰ লগত আমি জড়িত হৈ থাকোঁ। আচলতে এই সকলোবিলাকেই হ'ল আমাৰ শাৰীৰিক যোগ সাধনা। গতিকে আমি অনিচ্ছাকৃতভাৱে হ'লেও বা পৰোক্ষভাৱে হ'লেও যোগ অভ্যাসৰ লগত জড়িত হৈ থাকোঁ। এতিয়া কথা হ'ল আমাৰ জীৱনত ব্যৱস্থিতকৰণত যোগ সাধনাৰ প্ৰয়োজনীয়তা আচলতে কিমান আছে? আচলতে আমি বিদ্যালয় এখনলৈ নোযোৱাকৈও বিশ্বৰ বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হওঁ। তথাপিও কিন্তু বিদ্যালয়ৰ জৰিয়তে যি ব্যৱস্থিত ৰূপত জ্ঞান অৰ্জনৰ মূল্য, সেই মূল্যতকৈ কিন্তু আমি বিদ্যালয়লৈ নোযোৱাকৈ যি জ্ঞান অৰ্জন কৰোঁ সেই জ্ঞানৰ মূল্য যথেষ্ট কম। গতিকে বিদ্যালয়লৈ গৈ আমি যি জ্ঞান আহৰণ কৰোঁ সেই জ্ঞানে আমাক প্ৰতিষ্ঠা প্ৰদান কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে 21 জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰি এক নতুন যুগৰ সূচনা কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানতে এই প্ৰস্তাৱ 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে আগবঢ়োৱা হৈছিল আৰু তাৰ ঠিক 78 দিন পাছত অৰ্থাৎ 11 ডিচেম্বৰ তাৰিখে 193খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে এই প্ৰস্তাৱটি ৰাষ্ট্ৰসংঘৰ মজিয়াত গৃহীত হয়।
তাৰ ঠিক পাছৰে পৰা অৰ্থাৎ 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুনৰ তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। আমাৰ দেশৰ প্ৰাচীনতম কলাসমূহৰ মাজৰ অন্যতম কলা যোগবিদ্যা এতিয়া সমগ্ৰ বিশ্বতে পৰিচিত। সেয়েহে এই যোগবিদ্যা বা যোগ শিক্ষা সাধনাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক কেনেদৰে একত্ৰিত কৰি চৌদিশে শান্তি স্থাপন কৰিবলৈ সক্ষম হ'ম, তাৰ বাবে আমি সমগ্ৰ দেশবাসীয়ে আগবাঢ়ি ওলাই আহি সমগ্ৰ বিশ্ববাসীৰ মাজত এক সজাগতাৰ সৃষ্টি কৰাটো অতিকৈ প্ৰয়োজনীয়। এই সময়ত আমাৰ দেশ ভাৰতবৰ্ষই সমগ্ৰ বিশ্বতে বিশ্বগুৰুৰ স্থান অধিকাৰ কৰিছিল আৰু সেই স্থান অধিকাৰ কৰাৰ সুবাদতে সমগ্ৰ মানৱ জাতিৰ হকে কাম কৰিবলৈ সুবিধা লাভ কৰিছিল। সমগ্ৰ বিশ্বতে মানৱতাৰ যি স্খলন হ'বলৈ আৰম্ভ কৰিছে, এই স্খলনৰ ফলতে সমগ্ৰ বিশ্বই কিন্তু ভাৰতৰ নেতৃত্বত এক শান্তিৰ যি প্ৰচেষ্টা, শান্তিৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বাবে বাট চাই লৈছে। কিন্তু আজিৰ তাৰিখত এটা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষই পূৰ্বতে যিদৰে সমগ্ৰ বিশ্বতে এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল, বৰ্তমান সময়ত ভাৰতৰ সেই যি ক্ষমতা, সেই যি শক্তি বৰ্তমান সময়ত অটুট আছেনে? যদি ভাৰতৰ সেই শক্তি বৰ্তমানে অটুট আছে, তেনেহ'লে যোগবিদ্যাৰ সহায়ত হ'লেও এক ব্যৱস্থিত ৰূপত সমগ্ৰ বিশ্বতে শান্তি আৰু সম্প্ৰীতিৰ যি বাৰ্তা, সেই বাৰ্তা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰাটো আজিৰ সময়ত অতিকৈ দৰকাৰী। যোগ দিৱসৰ লগত সংগতি ৰাখি আজি আমি প্ৰস্তুত কৰা এই ভিডিঅ'টো আপোনালোকে কেনে পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। শেষত আপোনালোকক আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যোগ অভ্যাসে সকলোৰে শৰীৰৰ সকলো বেমাৰ, সকলো ধৰণৰ দুশ্চিন্তা দূৰ কৰাত এক বিশেষ ভূমিকা পালন কৰে। গতিকে আপুনিও যিমান পাৰে যোগ অভ্যাস কৰিবলৈ চেষ্টা কৰক। আমাৰ আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।